নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? কমেণ্ট বক্সত নিশ্চয়কৈ জনাই দিব খবৰৰ বিষয়ে। লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, যদি বেয়া লাগে ডিছলাইক কৰি দিব। ছাগলীটো আহি ৰাস্তাটো ব্লক কৰি দিছিল, গতিকে তাক খেদি লৈ এতিয়া আমি গৈ থাকোঁ। আজিও বেলেগ নাই, ৰাস্তাৰে ব্লক। গাঁৱৰ ৰাস্তাবিলাকৰ কণ্ডিশ্যন কেনেকুৱা, আৰু গৈ আছোঁ পথাৰতে চাহ দিব গৈ আছোঁ। গতিকে বেলেগ এটা ৰাস্তা হয়, বেলেগ ৰাস্তা যিহেতু ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ। ৰাস্তাটোৰ কণ্ডিশ্যন কেনেকুৱা হয়, কি হয়, সকলোখিনি চাই থাকক। লগতে ক'ত ক'ত যাওঁ আজি সেই বিষয়ে আজি ভিডিঅ' বনাম। এতিয়া আমি যাব লাগিব ৰাইট ছাইডে। গতিকে ৰাইট ছাইডে আমি চাৰিওফালে চাই গাড়ী চাড়ী আহিছে নেকি, যদি অহা নাই তেতিয়াহ'লে আমি ৰাইট ছাইডে সোমাই দিলোঁ। গতিকে ব'লক আমি এনেকৈ গুচি গৈ থাকোঁ। আৰু এইফালে যে দেখা পাইছে এইটো এটা মিল হয়, ইয়াত বাট টানি আছে আৰু আহি পালোঁ। ৰাস্তা কাটি কাটি যাব লাগিব। ব'লক যেনেকৈ নহওক আৰু ৰাস্তাত খোজকাঢ়ি যাওঁ ভাল, তথাপিতো আৰু বাইক লৈ আহিছোঁ, গতিকে যাই থাকিব লাগিব, তেনেকৈ যাই থাকিব লাগিব, উপায় নাই। এইপিনে নদী এখন আছে, কালদিয়া নদী, লেফ্ট ছাইডে আছে। আৰু ৰাস্তাৰ কণ্ডিশ্যন এনেকুৱা, শিল দিয়া ৰাস্তা, গাড়ী জঁপিয়াই জঁপিয়াই গৈ আছে, বাইকখন জঁপিয়াই জঁপিয়াই গৈ আছে। তাৰে মাজতে আছে বোকা পটা ৰাস্তাত। এইফালে পথাৰ দেখা পাইছে, গৰু আছে ৰাস্তাত ঘাঁহ খাই আছে। এনেকৈ যাব লাগিব, কাটি কাটি গৈ আছোঁ। গতিকে আৰু এইপিনেও এটা ৰাস্তা আছে, আমি চিধাই যাব লাগিব, যিহেতু আমাৰ গন্তব্যস্থান আছে চিধা। গতিকে ব'লক গৈ থাকোঁ, কি হয় কি নহয়। ৰাস্তাৰ কণ্ডিশ্যন পৰি যাব ভয় লাগে, আৰু যিহেতু চাহ যোগাৰ আছে পথাৰত দিবৰ কাৰণে, গতিকে ৰাস্তা বেয়া, তাতে চাহৰ যোগাৰখিনি পৰি যাব পাৰে। ইয়াতো কাটি কাটি যাবই লাগিব, ৰাস্তা একদম বেয়া। এইটো মন্দিৰ আৰু এইফালে আছে দোকান এখন। তাৰপাছত আকৌ সেই একে ৰাস্তা বেয়া, ৰাস্তা কাটি কাটি গৈ আছোঁ, গাঁৱৰ ৰাস্তা, উপায় নাই। এইবাৰ কি হয় কি হয় কি হয়, এই মাজেদি দিব লাগিব, এই লিকটো যি আছে সেই লিকটোৱেদি দিব লাগিব। গতিকে লিকেদি লাহে 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 ওলাই গ'লোঁ, হৈ গ'ল, আমি ওলাই গ'লোঁ। এতিয়া আৰু গৈ থাকোঁ, কি হয় কি নহয়। আহি পালোঁ। এতিয়া মোটামুটি গাড়ীখন নেটে পাৰ্ক কৰিব লাগিব, আৰু বাইকখন নেটে থৈ দিওঁ। থৈ দি চাহৰ যোগাৰখিনি নামি লৈ অলপমান খোজকাঢ়ি যাব লাগিব। গতিকে আহিলোঁ, খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ। এই আধা বান্ধা ঘৰমাখান আছে, তাতে মাজে মাজে গৈ আছোঁ, আৰু আহি পালোঁ প্ৰায়। আৰু চাহ দিব আহি পালোঁ, আৰু এইখিনি পালোঁ, আৰু এই আৰু চাহ দিব আহিছোঁ। ইয়াত কাম কৰি আছে, দুটা কাম কৰি আছে, আৰু দুটা হাজিৰা মানুহ আছে। পথাৰত জাবৰ চাফা কৰি আছে, জাবৰ শুই আছে। আৰু এই হ'ল পথাৰ খেতি। ছাগালে পূৰা টকলে দিছে, আধা ছাগালে খাইছে না গৰুই খাইছে কোনো গম নাপায়। গতিকে এতিয়া আমি কলটোৰ লগত যুঁজিম, দমকলটোৰ লগত যুঁজিম। পানী নাই বোলে, অলপমান হেঁচো। এই অলপ পানী, ইমান হেঁচলোঁ, পানী অলপ। পানী কালা হাত, কেইফুটমান পাইপ দিছে ইয়াতে, ডাঙৰ ডাঙৰ পানী আছে। আৰু এয়া হৈছে কঠীয়াৰ তাৰিখ, কঠীয়াবিলাক পাৰি থৈ দিয়া আছে, কিন্তু গৰুই খাইছে। এই গৰুখীয়া দেখা পাইছে। আৰু এয়া ঘৰ আধা বান্ধি থৈ দিছে, মানুহ চানুহ নাই, ভূত বাংলা টাইপ হৈ আছে। আচলতে এইখিনি আমাৰ দাদাহঁতৰ ঘৰ হয়, সিহঁতে থাকে গুৱাহাটীত। গতিকে ইয়াত আছে ভূত বাংলা হয়, মানুহবিলাক নাই, ঘৰত মানুহ নাই, গতিকে জংঘল হৈ আছে ঘৰবিলাক। এইবিলাক দেখা পাইছে, ঘৰ জংঘলৰ নিচিনা হৈ আছে। এই বাইক এখন আছে, পুৰণা বাইক। আৰু এইডাল গছ চাওক, ওপৰলৈকে চাওক, গছডাল ওপৰলৈকে চাওক, আম গছ, চাই লওক। ব'লক এতিয়া আৰু ঘূৰি যাওঁ। চাহটো দিলোঁ, চাহটো দিয়াৰ পাছত ঘূৰি যাওঁ, আৰু দুপৰীয়া টাইমত ভাত দিব আহিম। ভিডিঅ' নবনাওঁ আৰু, একেটা ৰাস্তা যিহেতু। ব'লক ঘূৰি যাওঁ। বাইকখন ঘূৰাই লৈছোঁ, আৰু ব'লক এতিয়া আমি যাম ফাৰ্মাচী। ঔষধ অলপ ল'ব লগা আছে, টেবলেট অলপ ল'ব লগা আছে, গতিকে টেবলেটটো লৈ লওঁ, টেবলেটখিনি লৈ লওঁ। ফাৰ্মাচীত আহিলোঁ,
গাড়ীখন ৰখালোঁ, টেবলেটটো ল'ম, তাৰপাছত ৰিটাৰ্ণ হ'লোঁ, ঔষধখিনি ল'লোঁ। আগৰহে লাগে, আগৰ জেগাহে ইয়াত মানে সুধি আছিলে যিহেতু মই মোবাইলটো আগত লৈছোঁ, কি কাৰণে লৈছোঁ, পাছফালে ল'লেহে বেছি ভাল হ'ব, বাছটো ৰেকৰ্ড কৰিব পাৰিম, এইবিলাক সুধি আছিলে। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত আজিৰ কাৰণে, ধন্যবাদ।